মেখেলা চাদৰ বা মজা দেই। হেল্ল' গাইজ, ভিডিঅ'ৰ থাম্বনেইলটো চাই গমেই পাইছে কি ভিডিঅ' হ'ব পাৰে, কিন্তু তথাপিতো কম মানে কোনে দি পঠাইছে, কি কথা আৰু কি কাপোৰ মই চব দেখাম বলক। প্ৰথমতে মই চেনটো খুলি লৈছোঁ। বহুত ভালো লাগিছে কেতিয়া চেনটো খুলি লৈছোঁ। এতিয়া চাব পাম কিনো কাপোৰ আৰু কোনে দি পঠাইছে তাকো ক'ম বাৰু। বা দেই, ৱাই মজা 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 মিচিং কাপোৰ। এইকেইটা চব মিচিং কাপোৰ। মইতো মিচিং কাপোৰ ব'বই নাজানো, কিন্তু নবৌহঁতে দি পঠাইছে। আৰু ভিতৰত কিমাননো আছে বল ওলাই চাওঁ। এই ওপৰৰ কাপোৰকেইটা নমাই দিলোঁ, মানে ভিতৰৰকেইটা এইকেইটা কিবা মাফলাৰ চাফলাৰ, এইটো ওপৰৰকেইটা মই মানে নমাই দিছোঁ, মানে এক চাইডত ৰাখিছোঁ। এইকেইটা ওপৰৰকেইটা। ইয়াত বহুতখিনি কাপোৰ আছে বাৰু। কি কাপোৰ মই ক'ম। এইটো কিন্তু মোৰ কাৰণে নহয়, মানুহটোৰ কাৰণে। এইটো হৈছে কুটল লিখিয়াই, মিবুক আলু কয় মিচিঙত। এইটো চাওক, ইয়াত ৰছী আছে মানে বান্ধি পিন্ধিবৰ কাৰণে। এইটো দেখিছে ৰছী, এইটো মানুহটোৰ বাবাৰ। এতিয়া ভাবিছে ইমানখিনি কাপোৰ কোনেনো দি পঠাইছে বুলি, কিন্তু কোনেও দিয়া নাই, মানে মোৰ নবৌহঁতে দিছে। নিজৰ নবৌ আৰু পৰিয়ালৰ এক দুইটা নবৌ দিছে, মানে মৰমত দিছে গিফ্ট, মানে বিয়া পঠাৰ কাৰণে। বিশেষকৈ নবৌহঁতক মাহঁতক থেংক ইউ, মোৰ কাৰণে ইমান দূৰলৈ যে কাপোৰ দি পঠাইছে। বহুত মানে কোটি কোটি ধন্যবাদ। আৰু মোৰ পৰিয়ালৰ নবৌকেইটাকো থেংক ইউ। মই যালে বাৰু আপোনালোকৰ কাৰণেও কিবা লৈ যাম, কাপোৰ কানি লৈ যাম। চ' আপোনালোকে যিহেতু মোক দিছে তাৰ কাৰণে বহুত ধন্যবাদ। কিয়নো এযোৰ মিচিং কাপোৰ ব'বৰ কাৰণে কমেও যিমানখিনি মানে বহুত স্মাৰ্ট হ'লেও এমাহ লাগিবই। ইয়াততো কমে 15যোৰমান আছে। এমাহ কিয় 15 মাহ লাগিব এজন মানে যদি ব'ব যাওঁ, যিমান স্মাৰ্ট হ'লেও। ইমান মেহনত কৰি বোৱা কাপোৰ মোৰ কাৰণে দি পঠাইছে, যদিও মই নিপিন্ধোঁ তথাপিতো দিছে, তাৰ কাৰণে থেংক ইউ। আৰু কাপোৰ কানিকেইটা গাইছ আপোনালোককো অলপ দেখাম, কি উঠা অলপ বলক। এই আলতীয়াটো মানে নুনীৰ লগত কিবা কৰিছেগৈ, মানে বুইছেগৈ। প্ৰথমে মানে বেলেগ আছিলে, এইটো নুনীৰ লগত বুইছেগৈ, মানে এইকাৰণে আলতীয়া আৰু এইটো মিক্সাৰ হৈছে। এইকেইটা চব, এইটো ডায়মণ্ড। এইকেইটা চব জিৰ' পালাই। এইকেইটা চব জিৰ' পালাই, আৰু এইটো ডায়মণ্ড। আৰু এইকেইটা মানে জিৰ' পালাই হয়। এইটো কেঁচুৱা সূতা বুলি কয়, এইটো কোমলটো। ইমানখিনি নাজানো, ব'ব জানো মই, কিন্তু ইমানখিনি স্মাৰ্ট নহয় আৰু। অলপ চলপ জানো, যিহেতু মিচিং ছোৱালী। আৰু গাইজ, ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ইজনে ইজনক শ্বেয়াৰ কৰ প্লিজ। নতুন ইউজাৰহঁতক সকলোকে কৈছোঁ, আপোনালোকৰ ভিডিঅ' মই এজন দুজন চবকে মই শ্বেয়াৰ কৰি দিম, আৰু শ্বেয়াৰ কৰিও যাওঁ। লগত মোৰ চেনেলটো বুলিয়ে নহয়, সকলো নতুন ইউজাৰৰ চেনেল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। কিয়নো মানে ইজনে ইজনক ছাপোৰ্ট কৰি নগ'লে আমাৰ চেনেলটো কি ইমানতে থাকিব, আগবাঢ়ি কেতিয়া যাব? কাৰণ ইজনে ইজনক ছাপোৰ্ট কৰ প্লিজ। সকলোকে কৈছোঁ, মানে ইজনে ইজনক ছাপোৰ্ট কৰি একদম মানে মোৰতো এতিয়া 1K হ'বলৈ আছে, মানে 1000 হ'বলৈ আছে, কিন্তু হোৱা নাই। অকল নতুন ইউজাৰৰ কাৰণে 1000 মানে এবছৰে টাইম দিয়ে ন, মানে ভিডিঅ' ইউটিউবৰ ভিডিঅ' যে এবছৰৰ ভিতৰত যদি মানে 1000 হ'ব নোৱাৰে, অলপ মানে প্ৰব্লেম হয় আৰু। তাৰ কাৰণে কৈ আছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰ প্লিজ। আৰু কমেণ্ট কৰি জনাব যে বেগ দিব লাগে। মই নিশ্চয় বেগ দিম, মই তেনেকুৱা নহয়, মই চবকে ছাপোৰ্ট কৰি যাওঁ প্লিজ গাইজ। আৰু ইমানতে কৈ বাই গাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।